হাই গাইজ পুনৰবাৰ স্বাগতম জানাইছোঁ আছামিজ ফিউজন ইউটিউব চেনেললৈ আপোনালোকক বহুত ধন্যবাদ মোক ইমান মৰম আৰু ছাপোৰ্ট কৰাৰ বাবে গতিকে এই মৰম চেনেহক সন্মান জনাই আকৌ এটা নতুন ভিডিঅ' লৈ মই আপোনালোকৰ কাষত উপস্থিত হৈছোহি আজি আমি কথা পাতিম এনে কিছুমান ইউটিউব চেনেলৰ বিষয়ে যিবোৰে ফকতীয়া ৰিয়েকশ্যন দি ইউটিউবৰ পৰা টকা সংগ্ৰহ কৰি আছে ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি हेलो কাৰ কথা কম আপোনালোকে ধৰিব পাৰিছেনে বাৰু আপোনালোকে ভুল ভাবিছে মই কিন্তু এখেতৰ কথা নকওঁ দেই এখেতৰ কথা কৈ মই মৰিলেহে হৈছে আৰু মোৰো এনেকুৱা অৱস্থাহে হ'ব মোৰ মতে ৰিয়েকশ্যন ভিডিঅ'বোৰ সাধাৰণতে দুই প্ৰকাৰৰ হ'ব পাৰে এক নম্বৰত ফকতীয়া এক্টিং কৰি ৰিয়েকশ্যন দিয়াবোৰ আৰু দুই নম্বৰত অভাৰ ফকতীয়া একশ্যন দি ৰিয়েকশ্যন দিয়াবোৰ প্ৰথমতে কথা পাতিম আমি ফকতীয়া একশ্যন দি ৰিয়েকশ্যন দিয়াবোৰৰ বিষয়ে Today I'm going to react on a Punjabi song called Khab by Akhil. So how you say it? One of my friends actually requested this song. So let's get into it. ৰিয়েকশ্যন দিয়াবোৰে প্ৰথমতে নিজৰ ইন্ট্ৰডাকশ্যন দিব আৰু তাৰ পিছত এগালমান নিজৰ বিষয়ে ফিল'চফি বকিব আৰু তাৰ পিছত ਮੇਰੇ ਸੁਪਨੇ ਬੜੇ ਨੇ ਕਹਿ ਲੈਣ ਦੇ ਨਾ ਭੇਜ ਮੈਨੂੰ ਦੂਰ ਨੇੜੇ ਰਹਿ ਲੈਣ ਦੇ ਇਹ ਪਿਆਰ ਰਹੇ ਪੂਰਾ ਨਾ ਰਹੇ ਥੋੜਿਆ ਮੈਂ ਉਮਰਾਂ ਤਾਈਂ ਤੇਰੇ ਨਾਲ ਰਹਾ ਜੁੜਿਆ ਮੈਂ ਜਦੋਂ ਤੇਰੇ ਖਾਬਾਂ ਵਾਲੀ ਰਾਹ ਤੁਰਿਆ ਮੈਂ ਤੁਰਿਆ ਬੜਾ ਨਾ ਮੈਂ ਤੋਂ ਜਾ আৰু তাৰ পিছত আৰম্ভ হৈ গ'ল সেই একেই মক্কেলামি মৰা মানুহৰ নিচিনাকৈ গোটেই ভিডিঅ'টো চাই থাকিব আৰু মাজে মাজে দুটামান স্মাইল দিব আৰু লুকছ যিটোহে দিব আমাৰ ৰাজকুমাৰ দা ঘায়াল হৈ যাব এওঁলোকে কি কৰে অৰিজিনেল ভিডিঅ'টো সৰু পৰ্দাখনত দিব আৰু ডাঙৰখনত নিজে থাকিব যাতে ভিউৱাৰ্ছৰ চকু দুটা সেই ধুনীয়া চেহেৰাটোলৈহে যায় এতিয়া আহিছোঁ অভাৰ ফকতীয়া এক্টিং কৰি ৰিয়েকশ্যন দিয়া ভিডিঅ' এটালৈ Welcome back to my channel. I'm today with my sister Erica. So we are going to react to Bum Diggy Diggy by Zach Knight and Jasmine. So it's like a remake. Obviously we've seen as the original Bum Bum. ইয়াতো সেই একেই প্ৰথমতে নিজৰ ফিল'চফি এগালমান কৈ ল'ব আৰু তাৰপিছত একেই মক্কেলামি और चश्मा निकाल दिया उसका तो बोले बस चश्मे में पहना और क्या क्या निकालोगी अभी चश्मा निकाला है बाद में तेरे कपड़े उतारेंगे कोई बात नहीं डांस मत करना इसके साथ देखो देखो उसकी बम्बा में घुस गया এই ভিডিঅ'টোত এই দুগৰাকীৰ বেলেগ কাম নাই অকল এক্টৰ এক্ট্ৰেছ কেইটাক ইনচাল্ট দিছে ভিডিঅ'টোত মই বুজি নাপালোঁ এই দুগৰাকীয়ে ৰিয়েকশ্যন দিছেনে নে ইনচাল্ট দিছে এনেকুৱাবোৰে ঘৰত ভিডিঅ' চালে এইবোৰ ৰিয়েকশ্যন দিয়ে লোকে এসপ্তাহ 10 দিন লাগি বহুত কষ্টৰ মাজেৰে ভিডিঅ' এটা বনাই আপলোড দিয়ে এওঁলোকে দুটামান মিঠা চাউনি দি ফুকতে টকাটো ঘটিব নে কি কোৱা सारे मिलके हमको पागल बना रहे এইবোৰ মক্কেলামি চলিয়ে আছে আৰু চলিয়ে থাকিব মই বেছিকৈ ক'লে অন্ধ ভক্ত কিছুমানে মোকেই জোতা চেনেল মাৰিব আজিলৈ ইমানেই আৰু বিশেষ নকওঁ
কাৰোবাক সমালোচনা কৰাৰ প্ৰয়োজনবোধ আমিও নকৰোঁ আচলতে, কিন্তু কিছুমান পৰিস্থিতিয়ে বাধ্য কৰায়। আপোনালোকে দেখিছে এই পৰিস্থিতিবোৰ। ভিডিঅ'টো কেৱল এণ্টাৰটেইনমেণ্টৰ কাৰণেহে বনোৱা হৈছে, গতিকে ইয়াক যাতে কোনেও পাৰ্চনেলি নলয়। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। প্লিজ ছাবস্ক্ৰাইব কৰিব।